পাহাৰৰ মাজত চৌদিশে ঘোৰ অৰণ্যৰে আৱৰা কোনো বেৰ নথকা মাত্ৰ ৩-৪ ফুট ওখ এই ঘৰটোতে গোটেই ৰাতিটো কেম্পিং কৰিলোঁ। গোটেই ৰাতি এনেকুৱা এটা জেগাত কেম্পিং কৰা মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। কেনেদৰেনো ৰাতিটো পাৰ কৰিলোঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ ভিডিঅ' ফাৰ্ষ্ট চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। একদম মজাকে এইটো গাছ টেঙাৰ লগত মাংস চুঙা দিয়া হ'ব, ধুনীয়া মাছ পাতত দি পৰা হ'ব। গাড়ীখন পাহাৰৰ ওপৰলৈ যিমান দূৰ পাৰি নিবলৈ চেষ্টা কৰিম। প্ৰায় ৩-৪ কিলোমিটাৰমান গাড়ীৰে অহাৰ পিছত এতিয়াৰ পৰাহে আমাৰ আচল জাৰ্ণিটো আৰম্ভ হ'ব। ইয়াৰ পৰা আমি খোজেৰে যাব লাগিব। ইয়াতে কোনো নিৰ্দিষ্ট ৰাস্তা নাই, চ' আমি যিমান পাৰোঁ এনিমেল কৰিডৰ ফ'ল' কৰিম। যদি এনিমেল কৰিডৰ নাপাওঁ আমি নিজে ৰাস্তা কাটি উলিয়াই যাব লাগিব। বাঁহবোৰ পৰি গেট দিয়াৰ নিচিনা হৈ আছে, ইয়াতে ভালদৰে থিয় হৈও যাব পৰা নাই। মোৰ এখন হাতত হাথিয়াৰ আৰু এখন হাতেৰে ভিডিঅ' বনাই গৈছোঁ। বহুত কষ্টৰে ভিডিঅ'টো বনাই আপোনালোকলৈ আগবঢ়াইছোঁ। প্লিজ লাইক এটা কৰি দিব। আজিৰ জাৰ্ণিটো বহু ৰিস্কি হৈছে। হাতীৰ ফুটপ্ৰিণ্ট দেখা পাইছোঁ, যাকেইটা এই ঠাইখিনিৰ ওচৰে পাজৰে আছে। পাহাৰৰ মাজতে এটা ধুনীয়া জুৰি পাইছোঁ। ইয়াৰ কাষে কাষে যিমান পাৰি আমি যাব চেষ্টা কৰিম। আচলতে পাহাৰত খোজকাঢ়ি যোৱা ইমান বেছি সহজ নহয়, বিশেষকৈ এনেকুৱা জেগাত। ১০০ মিটাৰ ২০০ মিটাৰ আপ যাব, তাৰপিছত আকৌ ডাউন যাব। তাতে আকৌ ৱাইল্ড এনিমেলছৰ ভয়। এইখিনিকে চাওক, ২০০ মিটাৰমান ডাউন যাব লাগে। আহি ফাইনেলি পাই গ'লোঁ আমাৰ কেম্প। আজি ৰাতিটো আমি এইটো কেম্পতে থাকিব লাগিব, সেইবাবে কেম্পৰ সকলো ছাইডতে জুই জ্বলাই লৈছোঁ। ইমান দুৰ্গম ৰাস্তাৰে আহি এনেকুৱা যে এটা সুন্দৰ কেম্প পাই কল্পনাই কৰিব নোৱাৰি। চেয়াৰ কেইখন চাওক, বাঁহেৰে কিমান সুন্দৰকৈ বনাইছে। লাহে লাহে সন্ধিয়া হৈ আহিছে। আমি সকলোৱে মিলি বাঁহৰ চুঙাত বনোৱা একাপকৈ চাহ খাই লৈছোঁ। এতিয়া আমাৰ দাদাকেইজনে খানা বনোৱা আৰম্ভ কৰিছে। এতিয়া আৰু এটা কাম আছে, সেইটো আমি কেইজনে একদম মজাকে এইটো গাছ টেঙাৰ লগত মাংস চুঙা দিয়া হ'ব, ধুনীয়া এয়া মাছৰ মোৱা চাই ধুনীয়া মাছ পাতত দি পৰা হ'ব। মিক্স দিছে বিৰাট এক্সপাৰ্ট বুলি কৈছে, এখেতক দিয়া হৈছে এখন বান্ধিবৰ কাৰণে আছে নেকি। হেৰি হৈ যায় গজুলে যাওঁ নেকি, তাত বহি ল'মগে নেকি, নে ইয়াতে দিবি। নাখায় নেকি? আমি সদায় খাই থাকো, খাম না খালো খাবলৈ লগত আৰু কি লাগিছিলে মুখত জলকীয়া কঢ়িয়াই অনা হৈছে, উপায় নাই আৰু একদম পাহৰীয়া মাছ, পাহৰীয়া পৰিছে আৰু আমাৰ ষ্টাফবোৰ আৰু আমাৰ বৰাদা আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।